আমি কৈছো অসম ভাৰতৰ ভিতৰত 5খন ৰাজ্য হ'ব। শিক্ষক যদি স্কুলৰ পৰা 1 বজাত ঘৰলৈ উভতি যায়, ডাক্তৰে যদি 12টা বজাত কৰ্তব্য সামৰি লয়, চৰকাৰী কৰ্মচাৰীয়ে যদি 3 বজাত ঘৰলৈ উভতি যায়, মোৰ অসমখন এজন মুখ্যমন্ত্ৰীয়ে ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰলৈ লৈ যাব পাৰিব নেকি? এয়া সামূহিক চিন্তা। এই স্বাধীনতাৰ ৭৫টা বছৰত প্ৰত্যেকজন চৰকাৰী কৰ্মচাৰীয়ে সংকল্প ল'ব পাৰে নেকি যে 1 ঘণ্টা বেছিকৈ কাম কৰিম, চৰকাৰী কাৰ্যালয়ত 1 ঘণ্টা বেছিকৈ কাম কৰিম, টেবুলত ৰাতি শুব যাওঁতে ঘৰলৈ যাওঁতে এখন কাগজো টেবুলত এৰি থৈ নাহো, সেই সংকল্প ল'ব পাৰো নেকি? যিকোনো ভাল কাম, ঘৰৰ কাষৰ ল'ৰা ছোৱালীক আজৰিৰ সময়ত টিউচন লোৱা বিনা পইচাৰে, কোনোবা ডক্টৰে একোটাকৈ মেডিকেল কেম্প কৰা, কোনোবা প্ৰশাসনিক বিষয়াই কোনোবা এটা স্কুলত গৈ কেনেকৈ প্ৰশাসনিক বিষয়া হ'ব পাৰে তাৰ বিষয়ে 2টা লেকচাৰ। যিকোনো ভাল কাম এই ৭৫তম বৰ্ষটোত যিকোনো এটা ভাল কাম আমাৰ জৰিয়তে জানি বুজি আমি কৰিব পাৰো নেকি? এই 10টা চিন্তা মই আপোনালোকৰ মাজলৈ এৰি থৈ গলো। মিঠাই খাব হাক দিয়াৰ আগতে নিজেও মিঠাই খোৱা এৰিব লাগিব। ময়ো সংকল্পবদ্ধ হৈ থাকিম যে এই 10টা পৰামৰ্শ মই মোৰ জীৱনতো যাতে এই বছৰটোত পালন কৰিব পাৰো।